গুড মৰ্ণিং। আজি ৰাতিপুৱাই মন্দিৰলৈ বুলি ওলাইছোঁ। মন্দিৰ দেখাম বাৰু, চাই থাককচোন। লগত এই দুজনী আজি মন্দিৰ দৰ্শন। এয়াই হৈছে আমাৰ পেঙেৰিত অৱস্থিত শিৱ মন্দিৰ। ইমান ভাল লাগে মন্দিৰলৈ গৈ সকলোৱে ভালেই পায়। মন্দিৰ সৰু হওক ডাঙৰ হওক সেয়া কথা নহয়, গৈ ভালে লাগে। ভগৱান যিহেতু ভগৱানেই হয়। এই পেইণ্টিংখন দেখিছেনে? এখন কোনো দোকানৰ কিনা নহয়, এখন হাতেৰে অঁকা। ল'ৰা এজনে আঁকিছে, নামটো লিখা আছিলে তাতে। ইমান ধুনীয়াকৈ আঁকিছে। আমি সকলোৱে চাকি বাতি জ্বলাইছোঁ। মন্দিৰলৈ গ'লে মনটো কিবা শান্তি লাগি যায়, বহুত ভাল লাগে গৈ। আমি মাজে সময়ে গৈয়ে থাকোঁ, যেতিয়া সময় সুবিধা মিলে তেনেকৈ আমি গৈয়ে থাকোঁ। বায়ে তামোল পাণযোৰ আগবঢ়াই দিছে। আৰু এটা কথা কওঁ, মই ভইচ অভাৰ কৰি আছোঁ। বাহিৰৰ কিছুমান চাউণ্ড এনেকৈ আহিব পাৰে, সেইবোৰ মাইণ্ড নকৰিব। এজোপা হৈছে শিৱ মন্দিৰৰ বৃহৎ গছজোপা, বহুত ডাঙৰ হয় গছজোপা। ইয়াতে মই পানী ঢালিলোঁ। তাৰপিছত ইয়াত ঢালিছোঁ, এয়া হৈছে সূৰ্য পূজা। সূৰ্যৰ ফালে পানী ঢালি প্ৰণাম কৰিলোঁ। তাৰপিছত আমাৰ পূজা হৈ গ'ল। ঘৰত আহি পেলাই ঠিকছে খাই ল'লোঁ, চানা, কল, ৰুটি, চচ আৰু চাহ। যাওঁতে একো নোখোৱাকৈ গৈছিলোঁ। তাৰপিছত বাক মেকআপ কৰিলোঁ। কেনেকুৱা লাগিছে জনাবচোন দেই। চিম্পুলকৈ কৰিছোঁ। এয়া অলপ ফটো চটো মাৰিলে। আজি বনাম মাটিদাইলৰ লগত হাঁহৰ মাংস। মাটিদাইলখিনি তিয়াই থ'লোঁ, মই ৰাতিপুৱাই তিয়াই থৈছিলোঁ। তাৰপিছত হাঁহ মাংস আধা কেজিমান হ'ব। সেইখিনি হালধি তেল অকণমান দি মই সানি থৈছিলোঁ। পিঁয়াজ লৈছোঁ 3টা, মিহি মিহিকৈ কাটি লৈছোঁ। তাৰপিছত নহৰু লৈছোঁ, জলকীয়া, তেজপাত এনেকৈ। কেৰাহীখন গৰম হোৱাত মই তাত তেল দিলোঁ। তেল গৰম হ'ল, এতিয়া 2 তেজপাত দি দিছোঁ। দাইলৰ লগত বনাম যেতিয়া মিঠিগুটিৰ 5 ফোৰণ দিব লাগিব, সেয়া দিছোঁ। আৰু কেইটামান জিৰা দিছোঁ। পিঁয়াজখিনি পিছা নাই, মই এনেকৈ দিছোঁ। চব একেলগে দি দিলোঁ। কিমান এটা এটাকৈ দি থাকিব, সেইকাৰণে গোটেইখিনি একেলগে দি দিলোঁ। মছলাখিনি মই ধুনীয়াকৈ এতিয়া অকণমান পানী দি পেলাই গোটেইখিনি মিলাই ল'ম। তাত লৈছোঁ মিট মছলা, তাৰপিছত ধনিয়া পাউডাৰ আৰু অকণমান গৰম মছলা, আৰু এইখিনি হৈছে ৰেড চিলি পাউডাৰ। সেইখিনি পানী অকণমান দি গোটেইখিনি মিলাই ল'ম। এইখিনি অকণমান দি দিলোঁ ইয়াত। গোটেইখিনি নিদিওঁ, অলপ থৈ দিম। এইখিনি কালাৰটো অকণমান গল্ডেন ব্ৰাউন হোৱালৈকে ভাজিম। তাৰপিছত মাংসখিনি দি দিলোঁ। নিমখ দিম, সোৱাদ অনুসৰি দিব। আৰু অকণমান চেনি দিব। চেনিটো যদি আপোনালোকে কালাৰটো অকণ ভাল কৰোঁ বুলি ভাবে, তেতিয়া চেনিটো তেলতে দি ল'ব। মই পিছতে দিছোঁ। দাইলখিনি তিয়াই থৈছিলোঁ, তিয়াই পেলাই অকণমান ভাজি লওঁ। শুকান টাৱা এখনত মই এনেকৈ সেকি লৈছোঁ, মানে তেতিয়া তাৰ গোন্ধটো ভাল ওলায়। দাইলখিনি এইখিনি ধুনীয়াকৈ লৰালোঁ। দাইলখিনি তিয়াই থৈছিলোঁ, তাৰপৰা অলপ বাকলিটো মোহাৰি দিব। বেছি ক'লা ক'লা হ'লেও ভাল নালাগে, বাকলিটো অলপ যাবলৈ দিব। মাংসখিনি ভাজ খাইছে পূৰা। এতিয়া এইখিনি ভাজি থোৱাখিনি দাইলখিনি হৈছে। এয়া এই ভাজি থোৱা গোটেই দাইলখিনি মই তাত দি দিম। মাংসখিনি আমাৰ বৰ ধুনীয়াকৈ ভাজ খাই গৈছে। তাৰপৰা তেল ওলালে। এতিয়া মই ভাজি লোৱা দাইলখিনি তাত মই দি দিলোঁ। দি পেলাই ভালদৰে লৰাই ল'ম। আৰু টাৱাখন গৰমেই হৈ আছিলে, তথাপিতো অফ কৰি দিয়া নাই গেছটো। তাতে মই লং, ইলাচি, দালচেনিখিনি ভাজি ল'ম। ভাজি পেলাই সেইখিনি গুড়ি কৰি ল'ম। এইখিনি লৰাই থাকিব, নহ'লে তলফালে জ্বলি গ'লে খাব আৰু। আলু দিছোঁ মিডিয়াম চাইজ 2টা, কাটি কাটি দিছোঁ ডাঙৰ ডাঙৰকৈ। এইখিনি আপোনালোকে কুকাৰতো বনাব পাৰে, গোটেই সেইখিনি কুকাৰ বনাব পাৰে। এই মছলাখিনি মই ধুনীয়াকৈ মিলাই ল'লোঁ, গুড়ি কৰি পেলাই। আগৰ যিখিনি মছলা আছিলে তাৰ লগত মিলাই দিলোঁ। তেতিয়াহে লাষ্টত দিলে গোন্ধটো থাকিব, তেতিয়া খাওঁ খাওঁ লাগিব। এইখিনি কুকাৰত দিলে 4টামান চিটি আহিলেই দাইল চাইল সিজি ধুনীয়াকৈ ভাল হ'ব। কিন্তু কুকাৰত দিলে গোন্ধবিলাক গুচি যায় নহয়, গেছটো ওলায়। কুকাৰত দিলে বৰ ভাল নাপাওঁ।
সেইকাৰণে কেৰাহীতে বহুত দেৰি ভাজি সিজাই দিলোঁ। মাংস হৈ গ'ল। এতিয়া মছলাখিনি দি দিছোঁ। হোৱা অকণমান আগত দিব, 5 মিনিটমান আগত দিব, 5-10 মিনিটমান আগত দি পেলাই ভালদৰে লৰাই পেলাই অকণমান ঢাক মাৰি দিব। তেতিয়া মছলা গোন্ধটো সোমাই যায়, ওলাই নাযাব। মই সেইবোৰ দেখুৱাই নহ'লে, ঢাক মাৰি দিয়াটো ভিডিঅ' নহ'লেই, মই কৰিব পাহৰি থাকিলোঁ। মাংস আমাৰ ৰেডি হৈ গ'ল। আপোনালোকে ট্ৰাই কৰিব পাৰে, বহুত ভাল হৈছিলে খাবলৈ, টেষ্টি হৈছিলে। এটা দাইলৰ লগত এটা বেলেগ এটা সোৱাদ পায়, ভাল লাগে খাবলৈ। মানে সদায় একে ডিজাইনত ভাল নালাগে, এনেকৈ বহুত ভাল লাগে খাবলৈ। সেইখিনি আমাৰ দাইলৰ লগত হাঁহ ৰেডি। মাটিমাহৰ লগত হাঁহ খাইছোঁ, মানে একদম মিলি গৈছে। কাতিমাহত হাঁহ খায়, তাকো খাইছোঁ। কাতিমাহে কিবা এটা কয় ন, কাতিমাহত মাটিমাহ লগত হাঁহ। তাৰপিছত আজি হাঁহৰ 2টা ৰেচিপি দিছোঁ, আৰু এটা হৈছে কোমোৰাৰ লগত হাঁহ। কোমোৰা আৰু হাঁহে বনাম। এইখিনি পিঁয়াজ কাটি লৈছোঁ, 3টামান পিঁয়াজ মিহি মিহিকৈ কাটি লৈছোঁ। তাৰপিছত এইখিনি 1 কেজিমান হাঁহ, এইখিনি সানি থোৱা আছিলে। সানি থোৱা মানে পিঁয়াজ অকণমান দিয়া আছিলে, তাৰপিছত হালধি আৰু তেল অকণমান দি সানি থৈছিলোঁ। এইখিনি হৈছে আদা, নহৰু আৰু জলকীয়া পিচা। এইখিনি পিঁয়াজ কটা, এইখিনি জলকীয়া। এইখিনি বনাম পেটু, হাঁহৰ পেটু। মই বহুত ভাল পাওঁ, চবেই ভাল নাপাব পাৰে, মোৰ ভাল লাগে, বেয়াকৈ নক'ব। আৰু এইখিনি কেৰাহীত তেল দিছোঁ, তাৰপিছত তেলত চেনি দিলোঁ। চেনিয়ে কালাৰটো ওলোৱাৰ পিছত তাত তেজপাত দিলোঁ। তেজপাত দি পিঁয়াজখিনি দি দিম। বেয়া নাপাব, মই কেমেৰাটো নিজে কৰি আছিলোঁ, সেইকাৰণে অলপ বেয়া হৈ গৈছে এডোখৰত। আদা নহৰু দি দিলোঁ। তেলত চেনি দিলে মানে পিঁয়াজৰ এইখিনি কালাৰটো ইমান ধুনীয়া হয় চাবচোন। অকণমান ভাজি লৈ পেলাই গোটেই মাংসখিনি মই তাত দি দিলোঁ। হাঁহটো বহুত তেল আছিলে, কাতিমাহৰ হাঁহ এনেও তেল হয়েই। তাত সোৱাদ অনুসৰি নিমখ দিলোঁ, ভালদৰে লৰাই ল'লোঁ। লৰাই থাকিব, নহ'লে তলফালে লাগি ধৰিব। মিট মছলা দিছোঁ, মছলা বেছি নিদিওঁ মই, মিট মছলা দিছোঁ। তাৰপিছত দিম ধনিয়া পাউডাৰ। আমাৰ জিৰা বৰ বেছি দিয়া নহয়, জিৰা আমাৰ ঘৰত ভাল নাপায়, নাখায়। আৰু ধনিয়া পাউডাৰ, মিট মছলা দিলোঁ, অকণমান গৰম মছলা দিলোঁ, আৰু জলকীয়া গুড়ি। গৰম মছলাটো একেবাৰে হ'ব সময়তো দিম, সেইটো পিছত দিম আৰু এতিয়া অকণমান এনেই দিছোঁ। এইফালে পেটু, পিঁয়াজ, জলকীয়াখিনি এনেকৈ ভাজি ল'লোঁ, অকণমান হালধি দি, তাৰপিছত পেটুখিনি দি দিলোঁ, নিমখ দি দিম, হৈ যাব। যিহেতু জ্বলা, বেছি একো নিদিলেও হ'ব তাত। আলু 3টা ডাঙৰ ডাঙৰকৈ কাটি দিছোঁ, আৰু কোমোৰা দিছোঁ। কোমোৰা ঘৰৰ কোমোৰা, সিজি যাব পূৰা। এইখিনি হাঁহে কোমোৰা ৰেডি হৈ গ'ল। ইয়াতে এইখিনি হ'লে আমাৰ অকণমান জোল নিচিনা কৰিম। ইয়াতে গৰম মছলা দিলোঁ মই, সেইটো দেখুওৱা নহ'লে। এইখিনি মাংস খাবলৈ টেষ্টি হৈছিলে, আপোনালোকে ট্ৰাই কৰিব। আৰু মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ বাই বাই।